ক্লাছ 7ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ প্ৰস্তুতিৰ কাৰণে মই পূৰ্বৰ কিছুমান প্ৰশ্ন তোমালোকৰ অভ্যাসৰ কাৰণে লৈ আহিছোঁ। এতিয়া মই তোমালোকৰ সমাজ বিজ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে এই প্ৰশ্নসমূহৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 1. GPS-ৰ সম্পূৰ্ণ নাম কি? A. গ্লোবেল পইণ্টিং ছিষ্টেম, B. গ্লোবেল পজিশ্যনিং ছিষ্টেম, C. গ্লোবেল পলিটিকেল ছিষ্টেম, D. জেনেৰেল পজিশ্যনিং ছিষ্টেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. গ্লোবেল পজিশ্যনিং ছিষ্টেম। 2. 1 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰত সময়ৰ ব্যৱধান 4 মিনিট আৰু 1 ঘণ্টাত দ্ৰাঘিমাংশৰ ব্যৱধান হ'ব ডেছ। অপশ্যন নম্বৰ A. 15 ডিগ্ৰী, B. 10 ডিগ্ৰী, C. 1 ডিগ্ৰী, D. 12 ডিগ্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A. 15 ডিগ্ৰী। 3. গ্ৰেনাইট হ'ল ডেছ উদাহৰণ? অপশ্যন A. গেদীয় শিলৰ, B. মণিকৰ, C. আগ্নেয় শিলৰ, D. জীৱাশ্মৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C. আগ্নেয় শিলৰ। পৃথিৱীৰ উপৰিভাগত প্ৰদূষণ বৃদ্ধিৰ এক অন্যতম কাৰণ হ'ল A. অধিক বৰষুণ, B. দ্ৰুত ঔদ্যোগিকৰণ, C. অক্সিজেনৰ বৃদ্ধি, D. খহনীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. দ্ৰুত ঔদ্যোগিকৰণ। শ্বিলং আৰু গুৱাহাটীৰ দূৰত্ব কেৱল 100 কিলোমিটাৰ যদিও শ্বিলং গুৱাহাটীতকৈ ঠাণ্ডা হোৱাৰ কাৰণ হ'ল A. শ্বিলং গুৱাহাটীতকৈ সমতলত অৱস্থিত, B. শ্বিলঙৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ, C. শ্বিলঙত বৰষুণ বেছি হয়, D. শ্বিলং সাগৰৰ পাৰত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. শ্বিলঙৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ। 6. মিচিংসকলে নৈ কাষৰীয়া অঞ্চলত সজা ঘৰক কোৱা হয় A. কুটিৰ, B. চাংঘৰ, C. কেঁচা ঘৰ, D. বিল্ডিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. চাংঘৰ। 7. ৰাজু আৰু জনৰ স্কুলখন গাঁৱৰ পৰা 1 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই বিদ্যালয়খন ডেছ? A. প্ৰকৃতি সৃষ্ট, B. মানৱ সৃষ্ট, C. পৰিৱেশৰ দ্বাৰা সৃষ্ট, D. ভগৱানৰ সৃষ্ট। যিহেতু স্কুলখন মানুহে বনাইছে সেয়েহে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B. মানৱ সৃষ্ট। 8. ভূতত্ত্বক ভূমিকম্পৰ আৰম্ভণি হোৱা ঠাইক কোৱা হয় A. কেন্দ্ৰ, B. মেগমা, C. অধিকেন্দ্ৰ, D. জ্বালানলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A. কেন্দ্ৰ। 9. তলত দিয়াসমূহৰ পৰা পৃথিৱী পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগৰ গঠন প্ৰণালীক কাৰ লগত তুলনা কৰিব পাৰি? বাছি উলিওৱা। A. পিঁয়াজ, B. সুমথিৰা, C. নাচপতি, D. আনাৰস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিঁয়াজ। 10. অসমৰ উল্লেখযোগ্য ভৌগোলিক অৱয়ৱটো হ'ল A. নদীদ্বীপ মাজুলী, B. তেজপুৰ, C. শুৱালকুছিৰ পাট মুগা শিল্প, D. অসমৰ মৌচুমী জলবায়ু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D. অসমৰ মৌচুমী জলবায়ু। 11. ব্ৰহ্মপুত্ৰ উপত্যকাত জনবসতি ঘন হোৱাৰ কাৰণ হ'ল A. বৰষুণ প্ৰচুৰ হয়, B. পলসুৱা মাটিৰে গঠিত, C. পাহাৰীয়া অঞ্চলত অৱস্থিত, D. শিলাময় আৰু গছ গছনিৰে পৰিপূৰ্ণ।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পলসুৱা মাটিৰে গঠিত। 12 পানী সংৰক্ষণৰ এবিধ উপায় হ'ল এ পানী ব্যৱহাৰ নকৰা সময়ত নলী বন্ধ কৰা, বি ঘৰুৱা কামত যথেষ্ট পানী ব্যৱহাৰ কৰা, চি বৰষুণৰ পানী অপচয় কৰা, ডি প্ৰয়োজনীয় খাদ্যশস্য উৎপাদন কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পানী ব্যৱহাৰ নকৰা সময়ত নলী বন্ধ কৰা। 13 চূণশিল প্ৰধানকৈ ব্যৱহৃত হয় এ জুইশলা কাৰখানাত, বি চিমেণ্ট কাৰখানাত, চি জাহাজ নিৰ্মাণ কাৰখানাত, ডি প্লাইউড কাৰখানাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চিমেণ্ট কাৰখানাত। 14 ভাৰতত তিব্বতীয় চীনা ভাষিক গোষ্ঠীৰ লোকসকলক দেখিবলৈ পোৱা যায় এ দিল্লী হাৰিয়ানাত, বি অৰুণাচল প্ৰদেশ নাগালেণ্ডত, চি পশ্চিমবংগ দিল্লীত, ডি বিহাৰ নেপালত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত। 15 বুদ্ধদেৱৰ মূৰ্তি খোদিত হোৱা প্ৰথম শিল্পকলাটো হ'ল অপশ্যন নম্বৰ এ গান্ধাৰ শিল্পকলা, বি মথুৰা শিল্পকলা, চি মোগল শিল্পকলা, ডি সাতবাহনসকলৰ শিল্পকলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গান্ধাৰ শিল্পকলা। 16 তলৰ কোনটো ব্যৱস্থা গুপ্ত যুগৰ শাসনকালত প্ৰচলিত গিল্ড বা নিগমসমূহৰ সমপৰ্যায়ৰ এ বেংক ব্যৱস্থা, বি বজাৰ ব্যৱস্থা, চি শাসন ব্যৱস্থা, ডি সামৰিক ব্যৱস্থা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শাসন ব্যৱস্থা। 17 নিৰক্ষৰতা এক সামাজিক ব্যাধি কিয়নো ই হৈছে এ ডাইনী হত্যাৰ প্ৰচলন কৰে, বি ধনী দুখীয়াৰ মাজত বৈষম্যৰ সৃষ্টি নকৰে, চি চিকিৎসা সেৱাৰ প্ৰচলন কৰে, ডি জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডাইনী হত্যাৰ প্ৰচলন কৰে। ৰাজুৰ মোমায়েক আজি বহু বছৰ ধৰি বিদেশত বাস কৰি আহিছে। এই ক্ষেত্ৰত ৰাজুৰ মোমায়েকে এ ভাৰতৰ নাগৰিকত্ব হেৰুৱাব পাৰে, বি তেওঁ বাস কৰি থকা দেশখনৰ নাগৰিকত্ব হেৰুৱাব পাৰে, চি দ্বৈত নাগৰিকত্ব হেৰুৱাব পাৰে, ডি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যিহেতু তেওঁ বিদেশত বাস কৰি আছে সেয়েহে তেওঁ ভাৰতবৰ্ষৰ নাগৰিকত্ব হেৰুৱাব পাৰে। 19 গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাংবিধানিক পদ্ধতিৰে প্ৰতিনিধি বাছি উলিওৱা প্ৰক্ৰিয়াটো হ'ল এ বিৰোধী দল গঠন প্ৰক্ৰিয়া, বি মিত্ৰজোঁট গঠন প্ৰক্ৰিয়া, চি নিৰ্বাচনী প্ৰক্ৰিয়া, ডি লোকপিয়ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া। 20 বৰ্তমান সময়ত কিনা বেচাৰ ব্যৱস্থাটো কি মাধ্যমেৰে কৰা হয় এ মুদ্ৰাৰ মাধ্যম, বি সেৱাৰ মাধ্যম, চি সামগ্ৰীৰ মাধ্যম, ডি সেৱা আৰু সামগ্ৰীৰ মাধ্যম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুদ্ৰাৰ মাধ্যম। বৰ্তমান সময়ত আমাৰ যিমান বিনিময় কৰা হয় এই সকলো বিনিময় ব্যৱস্থা আমাৰ মুদ্ৰা অৰ্থাৎ টকা পইচাৰ জৰিয়তে কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে মোৰ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে যিসকল মোৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকন
ক্লিক কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।